কি নিমিত্তে মাতিলো তোমাক তুমি চল কৰি অৰ্জুনক স্বৰ্গলৈ লৈ যাবা আৰু তাত যেতিয়া অৰ্জুনে নিপাতক দেখা পাব তেতিয়া যেতিয়া তোমাক সুধিব যে এইখন কাৰ ৰাজ্য তেতিয়া তুমি কবা যে এইখন তোমাৰ পিতৃৰ শত্ৰুৰ ৰাজ্য তেতিয়া কিন্তু অৰ্জুনে পিতৃ শত্ৰুক কেতিয়াও জীয়াই নাৰাখিব দেৱৰাজ অৰ্জুনক মাতি আনি ৰথত তুলি লৈ যাম স্বৰ্গলৈ। অৰ্জুনক ৰাজ্যলৈ কিবা হেতু মতালে ৰাখক কিবা কাৰ্য কৰো সাধন অৰ্জুন তোমাৰ সকলো কাম শেষ হৈছে বাকী আছে মাথো সপ্ত স্বৰ্গ দৰ্শন মাতুলি সহ ৰথত উঠি দেৱতাসকলক লগ কৰা তাৰ পাছত ইন্দ্ৰপুৰে কৰিবা গমন এতিয়া আমি বিদায়হে মাগিছো তুমি ৰথ সাজু কৰা বিলম্বৰ নাই প্ৰয়োজন বল আমাৰ